ফ্ৰেণ্ডছ আপোনালোকক মোৰ চেনেল টেক এণ্ড ইনফলৈ স্বাগতম। ফ্ৰেণ্ডছ আজি মই আপোনালোকৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক বহুত সহায় কৰিব। ফ্ৰেণ্ডছ আপোনালোকে জানে নেকি যে ইলেকশ্যনৰ কমিশ্যনৰ পৰা এটা অতি গুৰুত্বপূৰ্ণ এটি খবৰ ওলাই আহিছে যে যিসকলৰ ভোটাৰ আই ডি কাৰ্ড হেৰাইছে বা যিসকলৰ ভোটাৰ আই ডি কাৰ্ডত নেম ভুল আছিল তেওঁলোকে কাৰেকশ্যন কৰিছে, তেওঁলোকে সেই ভোটাৰ আই ডি কাৰ্ডখন এতিয়া তেওঁলোকক আকৌ উভতাই দিয়া হ'ব। কিন্তু সেই কাৰ্ডখন আপোনালোকে কেনেকৈ পাব এই বিষয়ে মই আজি ক'ম। ইয়াৰ আগতে আপোনালোকক মই এটাই ৰিকুৱেষ্ট কৰিব বিচাৰিম যে যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি লওক। ফ্ৰেণ্ডছ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ প্লিজ লাষ্টলৈকে চাব, কিয়নো এতিয়া আপোনাৰ অসম চৰকাৰৰ পৰা বা ইণ্ডিয়া চৰকাৰৰ ফালৰ পৰা এইটো সুযোগ দিয়া হৈছে যে যিসকলৰ ভোটাৰ আই ডি কাৰ্ড হেৰাইছে বা যিসকলে ভোটাৰ আই ডি কাৰ্ডত কাৰেকশ্যন কৰিছে তেওঁলোকক আকৌ এই কাৰ্ডখন উভতাই দিয়া হ'ব। কিন্তু সেইখন পাবলৈ হ'লে আপুনি কৰিব লাগিব, এপ্লাই কৰিব লাগিব। গতিকে এই সুযোগটো এতিয়া দিয়া হৈ আছে, আগতে বন্ধ কৰি দিব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু কেনেকৈ এপ্লাই কৰে সেইটো আজি শিকক আৰু আজিয়ে আপোনালোকে এপ্লাই কৰি লওক। ইয়াৰ বাবে সৰ্বপ্ৰথম আপোনালোকে ক্ৰোম যিটো ব্ৰাউজাৰ আছে সেইটো অ'পেন কৰিব আৰু ইয়াৰ চাৰ্চ বক্সত আপুনি লিখিব nbsp.in। ইয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব আৰু ইয়াৰ এটা নতুন আপডেট আপোনালোকে দেখিবলৈ পাব। ইয়াত লিখা আছে এপ্লিকেশ্যন ফৰ ইছ্যু অফ ৰিপ্লেচমেণ্ট ইলেক্টৰেলছ ফটো আইডেণ্টিটি কাৰ্ড। ইয়াত আপোনালোকে ক্লিক কৰিব। কৰাৰ লগে লগে আপুনি এই ফৰ্মখন আপুনি কি কৰিব লাগিব, ফিল আপ কৰিব লাগিব। এই ফৰ্মত আপোনাৰ ষ্টেট প্ৰথমে, যিহেতু আমাৰ ষ্টেট অসম হয়, প্ৰথমে আপুনি ষ্টেটটো চিলেক্ট কৰিব। ইয়াৰ পিছত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ইয়াৰ পিছত আপোনাৰ যিটো হয় সমষ্টি, সেই সমষ্টিটো চিলেক্ট কৰিব। ইয়াৰ পিছত যিজন ব্যক্তিৰ নামত বা আপোনাৰ নামত যিখন ইলেক্টৰেল ভোটাৰ আই ডি কাৰ্ডখন যাৰ নামত আনিব বিচাৰে তাৰ নাম ইয়াত ইণ্টাৰ কৰিব। মই মোৰ নামত আনি আছোঁ, গতিকে ইয়াত মোৰ নামটো ইয়াত টাইপ কৰি আছোঁ। ইয়াৰ তলত আপোনাৰ ৰিজনেল নেম যিটো সেইটো এনেকুৱা আহি যাব। যদি তাত কোনো ভুল থাকে আপুনি আপোনাৰ মোবাইলৰ যিটো কীবৰ্ড আছে অসমীয়া কীবৰ্ড আনি এইটো কাৰেক্ট কৰি ল'ব। আপোনাৰ নামটো লিখাৰ পিছত তলত আছে আপোনাৰ ছাৰনেম, এইটো নিদিলেই হ'ল। ইয়াৰ পিছত আপোনাৰ ফাদাৰ্ছ নেম বা হাউচবেণ্ড নেম, আপুনি যদি বিবাহিত মহিলা হয় তেন্তে ইয়াত হাউচবেণ্ডৰ নাম লিখিব, নহ'লে আপোনাৰ দেউতাকৰ নামটো লিখিব। ইয়াতে ৰিজনেল লেংগুৱেজ আহি গ'ল। ইয়াৰ তলত আছে আপোনাৰ ফাদাৰ্ছ নেম বা বানাৰ্ছ নেম, এইটো নিদিলেই হ'ল। ইয়াৰ তলত অহাৰ পিছত আপোনাৰ ইয়াৰ ডেট অফ বাৰ্থ যিটো আছে, যদি আপুনি এইজ হিচাপত দিব বিচাৰে তেন্তে 2019লৈকে আপোনাৰ যিমান বয়স আছে সেইটো তাত দিব। মই ডেট অফ বাৰ্থ হিচাপত দি আছোঁ, গতিকে মই ইয়াত মোৰ ডেট অফ বাৰ্থটো দি দিম। ডেট অফ বাৰ্থ ইয়াত দি আছোঁ। ইয়াৰ পিছত আপুনি এই ডেটটোত চিলেক্ট কৰি ল'ব, নহ'লে চিলেক্ট নহ'ব। ইয়াৰ তলত আহি আপুনি কি কৰিব, জেণ্ডাৰ, আপোনাৰ যিটো জেণ্ডাৰ হয়, আপুনি যদি মেইল হয় মেইল, ফিমেল হ'লে ফিমেল। ইয়াৰ তলত আপোনাৰ ঘৰ নম্বৰ যিটো আছে সেই ঘৰ নম্বৰটো লিখি ল'ব। ইয়াৰ তলত আহি আপোনাৰ ষ্ট্ৰীট যিটো আছে, ষ্ট্ৰীট বা এৰিয়া আপোনাৰ যিটো হয়, ষ্ট্ৰীট যিটো হয় বা মহল্লাত যিটো হয় সেইটো আপুনি ইয়াত লিখি ল'ব। ইয়াত মই ষ্ট্ৰীট আমাৰ ৰোড আছে, গতিকে ৰোড দি আছোঁ। ইয়াৰ তলত আছে আপোনাৰ এৰিয়া যিটো হয় সেই এৰিয়াটোৰ নাম ইয়াত লিখি ল'ব। ইয়াৰ তলত আছে আপোনাৰ ভিলেজ বা টাউন, আপুনি আপোনাৰ ভিলেজ বা টাউনৰ নাম ইয়াত লিখি ল'ব, হৈ যাব। এইটো ৰিজনেল লেংগুৱেজটো অলপ ভুল হ'ল, গতিকে এইটো মই কাৰেক্ট কৰি আছোঁ। ইয়াত বাংলাত আহি গ'ল, হৈ গ'ল অসমীয়াতে। ইয়াত আপুনি পিনক'ডটো দি দিব। পুলিচ ষ্টেচনটো দিব ইয়াত, লংকা হয়। ইয়াত ৰিজনেল লেংগুৱেজটো দি আছোঁ মই, চাই থাকিব নিশ্চয় ভিডিঅ'টো। ইয়াত আপুনি দিব, আপোনাৰ পিনক'ডটো দি দিব। আপোনাৰ যিটো পিনক'ড হয় সেই পিনক'ডটো ইয়াত দি দিব। ইয়াৰ তলত আহি আপোনাৰ ইপিক নাম্বাৰ হৈছে আপোনাৰ ভোটাৰ আই ডিৰ এটা নম্বৰ আছে, এই চাই লওক, DTK এনেকুৱা বা DCS। এই ইপিক নম্বৰটো অত্যন্ত প্ৰয়োজনীয়, এইটো ইয়াত দি দিব। ইপিক নম্বৰৰ ঠাইত ইপিক নম্বৰ আপোনাৰ ভোটাৰ আই ডি কাৰ্ডত এইটো পাই যাব, ফটোৰ ওপৰত এইটো থাকে, এইটো ইয়াত ক্লিক কৰিব। আৰু ইয়াত আপোনাৰ ৰিজন যিটো হয়, আপুনি কিহৰ কাৰণে ভোটাৰ আই ডি কাৰ্ডখন উভতাই বিচাৰি আছে, যিহেতু মই ইয়াত কাৰেক্ট কৰিছিলোঁ,
মই কাৰেকশ্যন কৰিছিলোঁ মোৰ নামত, সেইকাৰণে মই এই ৰিজনটো লিখি আছোঁ। আই হেভ এপ্লাইড ফৰ কাৰেকশ্যন ইন ইলেক্টৰেল rule and it has been accepted, so I need its new one. আৰু যদি আপোনাৰ এখন হেৰাই যায় তেন্তে আপুনি লিখিব আই হেভ লষ্ট মাই ভোটাৰ ID কাৰ্ড, চ' আই ৱান্ট টু গেট ইট ৰিটাৰ্ণ, এনেকুৱা আপুনি লিখি ল'ব। ইয়াৰ পিছত আপুনি পাব আপোনাৰ অপশ্যন কেইটা আছে যে এই ভোটাৰ ID কাৰ্ডখন আপুনি কেনেকৈ বিচাৰে। আপোনাৰ CSC BLৰ জৰিয়তে আপুনি পাব পাৰে, CSCৰ জৰিয়তে বা পোষ্টেলৰ জৰিয়তেও আপুনি পাব পাৰে, বা আপোনাৰ BLৰ জৰিয়তেও পাব পাৰে। যিহেতু মই ইয়াত BLৰটো টিক মাৰ্ক কৰিছোঁ, BLৰ জৰিয়তে মই এইখন বিচাৰোঁ। আপুনি বেলেগ যদি বেলেগ ধৰণে যদি বিচাৰে সেই ধৰণেও আপুনি ইয়াত চিলেক্ট কৰি ল'ব পাৰে। ইয়াৰ ভিতৰত আপোনাৰ এইটো প্লেচটো লিখি ল'ব য'ৰ পৰা আপুনি এইখন কালেক্ট কৰি আছে, ফৰ্মখন ফিল আপ কৰি আছে। মই মোৰ গাঁৱৰ নামটো দি আছোঁ, আপোনাৰো গাঁৱৰ নাম ইয়াত দি দিব, একো নাই, নহয়। ইয়াৰ পিছত আপোনাৰ ইয়াত কেপচাৰ কোড আছে, ইয়াত যি লিখা আছে সেইটো লিখিলোঁ। এইটো মানে কেৰেক্টাৰটো মানে একচেপ্ট কৰা নাই, গতিকে মই TOW দি দিম। ইয়াত আপোনাৰ যিটো মানে কেপচাৰ কোড আছে সেই কেপচাৰ কোডটো ইয়াত লিখি ল'ব, যেনেকুৱা আছে তাত তেনেকুৱা আপুনি চাই আছে নহয় 632। ইয়াৰ পিছত আপুনি এবাৰ চাই ল'ব যে আপোনাৰ এই যিবিলাক মানে ফিল আপ কৰিছিলে সেই সকলোবোৰ শুদ্ধ নে অশুদ্ধ। চাই আপুনি লাষ্টত গৈ তলত গৈ আপুনি কি কৰি ল'ব, ছাবমিট কৰি ল'ব। দিব। ইয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ আহিব, ইয়াত আপোনাৰ ৰেফাৰেঞ্চ কোডটো দিয়া আছে, গতিকে এই ৰেফাৰেঞ্চ কোডটো আপুনি কপি কৰি ৰাখি দিব, নহ'লে স্ক্ৰীনশ্বট কৰি ৰাখি দিব, কিয়নো আপোনাৰ আপোনাৰ এই ID কাৰ্ডখনৰ ষ্টেটাছ জানিবলৈ হ'লে এই ৰেফাৰেঞ্চ কোডটো আপোনাৰ ভৱিষ্যতে লাগিব।